ফাইটাৰ জেট এখন উৰাৰ আগতে এই মানুহজনে এনেকুৱা কিছুমান কুল আৰু ইণ্টাৰেষ্টিং সিগনেল কিয় দিয়ে এই মানুহজনক কোৱা হয় এয়াৰক্ৰাফ্ট মাৰ্চেলাৰ আৰু তেওঁৰ কাম হ'ল যে ফাইটাৰ জেট এখন উৰাৰ আগতে তাৰে গোটেই সেফটি ফিচাৰ্ছ চেক কৰা আৰু ফাইটাৰ জেটখন টেক অফ পজিশ্যনলৈকে লৈ যোৱা পাইলটে যিহেতু ভিতৰৰ পৰা গোটেই এয়াৰক্ৰাফ্টখন দেখা নাপায় আৰু ইঞ্জিন ষ্টাৰ্ট হোৱাৰ পিছত যিহেতু বহুত নইজ কৰে সো কথা পতাৰ এটাই উপায় থাকে সেইটো হ'ল হেণ্ড জেষ্টাৰ বা হাতেৰে দিয়া সিগনেল আৰু সেইকাৰণে এয়াৰক্ৰাফ্ট মাৰ্চেলাৰে কেতিয়াবা ফৰৱাৰ্ড পইণ্টিং চেলুট কেতিয়াবা চাৰ্কেল আপ মোশ্যন আৰু তেনেকুৱা বহুতো কুল জেষ্টাৰ দিয়ে আৰু ইন ৰেছপন্স পাইলটৰ ৰেছপন্স কৰে এজ এন একনলেজমেণ্ট কেতিয়াবা ফৰ্মেল চেলুট কেতিয়াবা হুকআপ হৰ্নছ আৰু তেনেকুৱা বহুতো কুল জেষ্টাৰ দিয়ে যিটোৱে কনফিডেন্স আৰু ট্ৰাষ্ট শ্ব' কৰে আৰু এইটো এটা এয়াৰক্ৰাফ্ট মাৰ্চেলাৰ আৰু পাইলটৰ মাজত থকা ৱৰ্ল্ডৰ মষ্ট ভেলুৱেবল এণ্ড ট্ৰাষ্টেড বণ্ডিং হয় আৰু নহ'বনো কিয় যিহেতু আমি সবেই জানো ফ্লাইং জেটৰ অৰাটোৱে নেক্সট লেভেল হয় যিহেতু ফ্লাইং জেট এখন মাৰ্ক 2 স্পীডত ফ্লাই কৰে চ' সেই এনাৰ্জি সেই মৰাল সেই কনফিডেন্স সেই ট্ৰাষ্ট আৰু সেই ফিয়াৰলেছনেছ যেতিয়া একেলগে মিলি যায় তেতিয়াহ'লে এনেকুৱা দৃশ্য দেখা পোৱাটো স্বাভাৱিক হয়